হয় ৰন্তু, কি কৰিছ তই? এই গান এটা লিখি আছো অ। কি গান লিখিছ ন? গাই শুনাচোন। মোৰ মাতটো ভাল নহয়, কি গান শুনিবি লিখিছোহে ৰ। গা একো নহয় গা। শুন তেনেহলে। মোৰ গান শুনি কিন্তু নাহাঁহিবি তই। নেহাঁহো, গা। ঐ সৰুৰে পৰা মই তোৰ লগতে পঢ়িলো, তোৰ লগতে খেলিলো, তোৰ লগতে জান হাই ছেকেণ্ডাৰী ফাইনেলো দিছিলো। গাঁৱৰে ছোৱালী তই দেখাতো ধুনীয়া, তই মাগুৰ বৰণীয়া, লগতে খেলি লগতে পঢ়ি হলো মই দিবানা। তোৰ গান শুনি মোৰ নাচিবলৈহে মন গৈছে। এপাক নাচিয়ে দিওঁ। বাবা তুমি নাচিছা দেই, ময়ো বৰ মানি গলো তোক। হয় ৰন্তু, এটা কথা কচোন। মন্তু, আমি যদি এই ভিডিঅ'টো ফেচবুকত দিওঁ, নহলে ইউটিউবত দিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাই মানুহে বাৰু? কৰিব, কিয় নকৰিব? টেনচন নললে মন্তু, আমাক ভাল পালে সকলোৱে লাইক। তেনেহলে বন্ধুসকল, আমাৰ যদি ভিডিঅ'টো ভাল পায় ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব এনেধৰণৰ মনোৰঞ্জন ভিডিঅ' পাই থাকিবলৈ। আজিলৈ ইমানেই। শেষত ময়ো এটা ডান্স কৰি লওঁ। DJ AR Production.